এইটো ভিক্টৰ গেদা গেদা বুলি কৈ দিওঁ আপুনি নখৰ সমান নহয় বুলি কৈ দিয়ে বেয়া কথা নকবি এইটো কিষাণো আছে মায়া আছে মোৰ ষ্টুডিঅ'ত সি আহি ওলালহি আহি এতিয়া মই গধূলি জলপান অকণমান খাম ৰুটি এখন খাম গধূলি 12টা বাজিব হা 10টা বাজিছে নাই এইটো মোৰ কাৰণে গধূলি বেলেগ মানুহৰ কাৰণে ৰাতি হ'ব পাৰে মোৰ কাৰণে গধূলি আমাৰ কাৰণে গ'লো তোৰ কাৰণেও নহয় আপোনাৰ কাৰণে গ'লো তই মই কাম কৰা দেখিলে তই বুলি হৈ যাবি তই ছুইচাইড কৰি দিবি তই আপুনি ভগৱান মই যেনেকৈ কাম কৰোঁ নহয় আমি জেজি ফেন ন এতিয়া জেজি ফেনটো আপুনি যদি কৈ দিয়ে যে জেজি ফেনবিলাক মাৰি পেলাম বুলি যদি আপুনি ভাবে মাৰি পেলাওক নহয় মাৰি নেপেলাওঁ মাৰি কেলৈ পেলাওঁ জেজি ফেন মাৰি পেলাব নেকি জেজি ফেন নাথাকিলে মই কেনেকৈ থাকিম এই গেটত জেজি লিখি থৈ দিছে অঁ জেজি লিখিছোঁ ধৰ বিচাৰিবলৈ সুবিধা হয় জেজি কোন বিচাৰি ফুৰিব আপুনি নালাগে ভগৱানটো কোন এই মই ভগৱান নহয় দেই মা পাপা তাৰপিছত জেজি সেইটো বেলেগ মানে সৰুৰ পৰা গান শুনি আহিছো কেনেকুৱা কেনেকুৱা গান শুনিছো মই কৈ আছো মা দেউতা মোৰ কাৰণে পাখি ভগৱান পাখি এই মন পাখি লগা মোৰ মন পাখি মেলি যাউৰি মা দেউতা মোৰ কাৰণে ভগৱান আৰু মোৰ কাৰণে ভগৱান চবৰ কাৰণে আচলতে মা দেউতা ভগৱান হ'ব লাগে আৰু এটা চবতছে চালিয়া কথা শুনকচোন আপুনি ভগৱান মই ভগৱান নহয় আপুনি ভগৱান কোনে কৈছে জেজি ভগৱান No, 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 no. Who said that? That's a wrong thing. No, no, no. That's a wrong Don't thing say you're that. saying. সেইটো মোক চবকে কওঁ যে মোক No, no. বহুতে Jiji কয় is a আপুনি ভগৱান ভগৱান. মই ভগৱান নহয় I'm not. একো নাই আমি নৰ্মেল কথা পাতি আছোঁ পাৰ্থ আছে আজি বোলো পাৰদা আহক চবেই চিনি পায় চবে চিনি পায় মোৰ ক্ল'জেষ্ট ফ্ৰেণ্ড বেষ্ট ফ্ৰেণ্ড বুলি ক'ব লাগিব আমি দুটাই এই বয়সলৈকে চলাই আছোঁ আৰু সি ড্ৰাম চলাই আছে মই গান চলাই আছোঁ চিনেমা চলাই আছোঁ মানুহে ঠগিছে মানে বহুত ঠগিছে আৰু এইবাৰ পাৰ্থ আকৌ চিনেমাত এক্টিং কৰিব মোৰ নতুন চিনেমা ৰৈ ৰৈ বিনালে ময়ো কৰিম নেকি পাৰ্থই কৰিব তোক ক'ৰবাত দিলেও পাৰি কিন্তু মই চিন্তা কৰি চাব লাগিব মই মানে ষ্টৰিটো এতিয়া বনাইহে আছো স্ক্ৰিপ্টিং চলি আছে মই তাৰমানে ক'ৰবাত মানে জাবৰ তাবৰ উঠোৱা টাইপ মানে কি যাব উঠাবি দুখীয়া মানুহ ন তোক দাড়ি চাই কাটি অকণমান ধুনীয়া কৰিব লাগিব হা লেতেৰা পেটাকে থাকিব লাগে এনেকে নহ'ব চিনেমাত চিনেমাত এনেকুৱা নহ'ব টিচাৰ ৰোল দি ধুনীয়া খালি বেয়া কথা ক'ব নোৱাৰিব হয়নে বেয়া কথা গালি পাৰিব পাৰিব একো নাই ভালখিনি লওক বেয়াখিনি নল'বা এই জুবিন দাৰ দৰে মানুহ আছে নেকি অসমত জান হাজাৰ গালি এতিয়া ময়ো পাৰোঁ এতিয়া সি খালি বৰ বেলেগ ধৰণে গালি পাৰে মই তাক সেইটোৱে বুজাই আছোঁ আজি যে গালি পৰা এটা ধৰণ থাকে it's a different way to burst. We need to burst. Yeah, it's a different way to burst. Indeed, we need. Yeah, so you'll have to know it. Like if you burst like anything. এতিয়া ভগৱানৰ পৰা শিকিম নে কাৰোবাৰ বেলেগৰ পৰা শিকিম এইবোৰ ভগৱান চগৱান মই গছক বিশ্বাস কৰোঁ গছক ভগৱান বুলি গছটো আপুনিয়ে মই এজোপা গছ হয় বাৰু আপুনি এজোপা গছ মই নিজৰ গছৰ লগত মই ৰিলেট কৰোঁ মই কথা পাতোঁ আপুনি ইমান ডাঙৰ মানুহ মই গছৰ লগত কান্দো গছৰ লগত কথা পাতোঁ আমি কথা পাতো গালি পাৰোঁ সেইটো বহুতে দেখি থৈছে আগতে চ' গছে মোৰ কাৰণে মেইন আৰু বেয়া কথা নকবি খালি দেই কি বকি থাকো তাক লগাই কথা চ' আজি ভিক্টৰ মোৰ লগত আছে আৰু বৰ ভদ্ৰকে আছে ধুনীয়াকৈ আছে একো অভদ্ৰামী কৰা নাই একো উৎপাত কৰা নাই সেইটো চাগে মোৰ লগত থকাৰ কাৰণে মোৰ ভাইটি হিচাপে চ' চবে মৰম কৰিব আৰু তাক মোৰ জুবিন দা মই তোৰে বাৰু দে একো নাই খালি ভালকৈ থাকিবি ভাল হবি ভাল মানুহক আমাৰ নতুন জেনেৰেশ্যনক ভাল কথা শিকাবি ভাল বস্তু শিকাবি ভাল গান ভাল চিনেমা ভাল ৰৈ ৰৈ বিনালৈ আহি আছে চবে চাব